হে বন্ধুসকল স্বাগতম জনাইছো আপোনাৰ নিজৰ চেনেল লাকি টেকনিকেল আসামত। সো বন্ধুসকল আপোনালোকে জানে যে স্নেক ভিডিও আমাৰ ইণ্ডিয়াত আজিকালি বহুত পপুলাৰ আৰু মই স্নেক ভিডিওৰ কেইটামান গুৰুত্বপূৰ্ণ সেটিংস মই দেখুৱাই দিম। সো বন্ধুসকল সেটিংস বিলাক কৰি ল'ব যদি আপোনাৰ স্নেক ভিডিও এপছ আছে। সো বন্ধুসকল কি কৰিব প্ৰথমতে স্নেক ভিডিও এপ্লিকেশনটো ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছতে কি কৰিব বন্ধুসকল আপোনাৰ যেটো প্রোফাইল আছে ইয়াতে যাব। যোৱাৰ পিছতে বন্ধুসকল কি কৰিব আপোনাৰ যেটো সেটিংস আছে এই সেটিংসত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে বন্ধুসকল প্ৰথম অপচনটো আছে যে মোবাইল নম্বৰ যেটো আছে দিয়া হেতু মানে মই এইটোৰ বিষয়ে এটা ভিডিও বনাইছো। মোবাইল নম্বৰ কেনেকৈ লিংক কৰিব লাগে মই ডেসক্ৰিপচনত লিংক দি দিছো, গৈ ভিডিওটো দেখিব। তো বন্ধুসকল তাৰ পিছতটো কি আছে একাউন্ট প্ৰটেকচন যেটো আছে একাউন্ট প্ৰটেকচন মানে একাউন্টটো protect কৰিব লাগিব মানে প্ৰটেকচনত ৰাখিব লাগিব। এটো মোৰ আনপ্ৰটেক্টেড আছে। সো কি কৰিব ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে বন্ধুসকল এটো এনেবল কৰি দিব। দিয়াৰ পিছতে এটো ফোন নম্বৰ মই দিয়ে আছে মানে আগতে দি দিছো, হেতু বিষয়ে মই এটা ভিডিও আছে মই ডেসক্ৰিপচনত লিংক দি দিম। আকৌ এবাৰ কলো বন্ধুসকল ভিডিওটো গৈ দেখিব কেনেকৈ লিংক কৰিব লাগে মোবাইল নম্বৰ। বন্ধুসকল তাৰ পিছত কি কৰিব ইয়াতে ক্লিক কৰিব গেট কোডত। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াতে এটা ভেৰিফিকেশন কোড আহিব। মই এইটো কোড দিব লাগিব। তুমি ইয়াতে দেখি আছো সব বন্ধুসকল ইয়াতে কোডটো আহি গৈছে বন্ধুসকল 4582 বুলি হয় কোডটো। তো 4582 মই দি দিম। তাৰ পিছত মই ওকে মাৰিম। ওকে ক্লিক কৰাৰ পিছতে বন্ধুসকল মই ইয়াতে হৈ গল মোৰ প্ৰটেক্টেড হৈ গৈছে। সো বন্ধুসকল ইয়াতে কৰি ল'ব বন্ধুসকল এইটো বহুত ইম্পৰ্টেন্ট। তাৰ পিছত বন্ধুসকল কি কৰিব প্ৰাইভেসি সেটিংস বুলি যেটো আছে ইয়াতে এইটো বহুত ইম্পৰ্টেন্ট সেটিং হয় ইয়াৰো। তো বন্ধুসকল এইটো কি কৰিব ক্লিক কৰি দিব। এইটো ক্লিক কৰি দিয়াৰ পিছতে বন্ধুসকল ইয়াতে যেটো আছে প্ৰথম অপচনটো আই ডু নট ওয়ান্ট টু এপিয়াৰ ইন নিয়াৰ বাই। আপুনি যদি নিয়াৰ বাইত এইটো অপচন ৰাখিব বিচাৰিছে তেনেহলে হেতু ক্লিক কৰি দিব। ক্লিক কৰি দিলে কি হ'ব নিয়াৰ বাইত আপোনাৰ ভিডিওবিলাক না থাকিব। তো এইটো এনেই থাকিব দিয়ক, বহুত এনেই থাকিলে বহুত ভাল। তো বন্ধুসকল তাৰ পিছত কি কৰিব ডাউনলোড মাই ওয়ার্ক ইজ নট এলাউড। তো বন্ধুসকল আপোনাৰ যিবিলাক ভিডিও আছে এইটো এনেবল কৰি দিলে আপোনাৰ ভিডিওবিলাক কোনে ডাউনলোড কৰিব নোৱাৰিব। তাৰ পিছত বন্ধুসকল কি আছে প্ৰাইভেট একাউন্ট, আপোনাৰ একাউন্টটো যদি প্ৰাইভেট কৰিব বিচাৰিছে তেনেহলে এইটো এনেবল কৰি দিব। তাৰ পিছত কি আছে বন্ধুসকল হাইড ভিডিওস ইউ লাইকড মানে আপুনি কোন কোন ভিডিওত লাইক কৰিছে হেতু মানুহে দেখিব নোৱাৰিব। তো মই এইটো এনেবল কৰি দিম। এনেবল কৰিলে কি হ'ব মানুহে আপোনাৰ যিবিলাক ভিডিও লাইক কৰিছে মানুহে গম নাপাব আপুনি কেনেকুৱা ভিডিও লাইক কৰে। বন্ধুসকল মই দেখুৱাই দিম, এইটো অফ কৰি দিও। তাৰ পিছত বন্ধুসকল ইয়াতে কি আছে কমেন্টস ডিস্ট্ৰাকশন কি আছে এইটো এনেবল কৰি দিলে আপোনাৰ ভিডিওত কোনো কমেন্টস কৰিব নোৱাৰিব। তাৰ পিছত বন্ধুসকল আছে তলটো মেছেজ পাৰমিশন ইয়াতে আছে, এইটো ক্লিক কৰিব। ইয়াতে মোৰ এই ভিডিওনত দিয়া আছে পিপল ফলোড আপোনাৰ মানে আপোনাৰ ফ্ৰেন্ডস আছে তলত ফ্ৰেন্ডস পিপল আই ফলো আপনি কোনো মানে কাক ফলো কৰিছে হেতু আপোনাৰ মৰ্জি আপুনি কত ৰাখিব বিচাৰিছে। তো বন্ধুসকল মই কিনেকুৱা কাৰ ভিডিও লাইক কৰিছো মই কি কৰি দিম মানে নোহোৱা কৰি দিম। এইটো কি কৰিব প্ৰাইভেসি সেটিংত যাব। যোৱাৰ পিছতে ইয়াতে আছে যে হাইড ইয়াতে ক্লিক কৰি দিব। মই দেখুৱাই আছো বন্ধুসকল আপুনি নিজে দেখিব পাৰিব যে আপুনি কোন কোন ভিডিও লাইক কৰিছে কিন্তু বেলেগে গম নাপাব। মই আকৌ এবাৰ আপোনাক প্ৰুফ কৰি দেখাই আছো। মই লকআউট মাৰিম। লকআউট মাৰাৰ পিছতে বন্ধুসকল মই মোৰ আকৌ এটা মোৰ আৰু এটা একাউন্ট আছে মই ইয়াতে মানে একাউন্টটো লগইন কৰিম। লগইন কৰাৰ পিছতে বন্ধুসকল মই দেখাই আছো ইয়াতে পারফেক্ট লাকি নাম হয় চেনেলটো। এই পারফেক্ট লাকিত যোৱাৰ পিছতে বন্ধুসকল দেখিব পাৰিছে মই কোন কোন ভিডিওত লাইক কৰিছো মই এতে দেখিব নোৱাৰা হৈছো। এতিয়া যদি মই বেলেগ এটা একাউন্টত যাও যিকোনো একাউন্ট আৰু এটো যেটো আছে না যে যিকোনো হক এইটো একাউন্ট যেটো আছে ইয়াতে কোন কোন ভিডিও লাইক কৰিছে দেখিব পাৰিছে কিন্তু আপুনি যদি এইটো এনেবল কৰি দিয়া আপুনি কোন কোন ভিডিও লাইক কৰিছে দেখিব নোৱাৰিব। সব বন্ধুসকল আজি এইখনতেই যদি প্ৰথমবাৰ হৈ থাকে চেনেলত তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব আৰু যদি ভাল লাগে তেনেহলে কমেন্টস কৰিব। সব বন্ধুসকল আজি ভিডিওটো এইখনতে বাই।